হেল্ল' এভৰিৱান, মই দিছে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই আনফিল্টাৰ দিছা চেনেলটোলৈ। আৰু আপোনালোকে সকলোৰে কুৱেশ্যন আছিলে যে টাটাত ভেকেঞ্চি কেতিয়া ওলাব বা কেনেকৈ আমি এপ্লাই কৰিম। কিবা লিংক থাকিলে আপোনালোকে মোক কুৱেশ্যন কৰিছিলে যে দিব লাগে। তো আপোনালোকৰ কাৰণে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ আৰু আপোনালোকে যদি সময় আছে আপোনালোকৰ তাত তেনেহ'লে মোৰ এই ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি যাব। আৰু আপোনালোকে দেখা পাইছে এইখন হৈছে এডভাৰটাইজমেণ্ট যে টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প মই ওপৰত এটেচ কৰি দিম, আপোনালোকে চাব পাৰে। ইয়াতে ওলাইছে ইঞ্জিনিয়াৰ লেভেলৰ সকলোবিলাক কিন্তু ইঞ্জিনিয়াৰ লেভেলত ওলাইছে পোষ্ট ওলাইছে। আৰু ইয়াৰ ভিতৰত ইয়াতে অৰ্হতা দিছে আপোনালোকক যে 3 ইয়াৰ্ছ আপোনালোকৰ 3 বছৰ অভিজ্ঞতা থাকিব লাগিব। এই ব্ৰেকগ্ৰাউণ্ডকেইটা যোনকেইটা পোষ্ট আপোনালোকৰ কাৰণে ওলাইছে সেইকেইটাত বা নাই বা আপোনালোকৰ যিকোনো কোম্পানী ৰিলেটেড মানে কোম্পানীত আপোনালোকে 3 ইয়াৰ্ছ অভিজ্ঞতা থাকিব লাগিব। ইয়াত কোনো ধৰণৰ আপোনালোকৰ এক্সাম নহয়, এইটো ডাইৰেক্ট ফেচ টু ফেচ ইণ্টাৰভিউ হ'ব। আপোনালোকৰ ডকুমেণ্টবিলাক ছাবমিট কৰিব, আপোনালোকৰ ডকুমেণ্টখিনি চাই তেওঁলোকে ভেৰিফাই কৰিব, আপোনাক চিলেক্ট কৰিব, তাৰপিছত আপোনালোকক মাতিব ইণ্টাৰভিউৰ কাৰণে। তাতে যদি আপোনালোকে কোৱালিফাই হৈ যায় তেনেহ'লে আপোনাৰ জইনিঙৰ কাৰণে তেওঁলোকে ক'ব। আৰু নেক্সট হৈছে যে এইটো মানে কেতিয়া হ'ব, যোনটো ফেচ টু ফেচ ইণ্টাৰভিউ সেইটো কেতিয়া হ'ব। এইটো হ'ব 21 আৰু 22 ফেব্ৰুৱাৰী 2026। আৰু ইয়াৰে আবেদনৰ অন্তিম তাৰিখ হৈছে 19 ফেব্ৰুৱাৰী। আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব সেইটো বহুতৰ কুৱেশ্যন হৈ আছিলে। তো আপোনালোকে ইয়াতে দেখা পাইছে এইটো এটা QR কোড হয়। এইটো QRটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, মই আপোনালোকৰ ওপৰত এটেচ কৰি দিম। স্ক্ৰীনশ্বট মাৰাৰ পিছত আপোনালোকে এইটো গুগলত যায়, তাতে স্কেন কৰিব। স্কেন কৰাৰ লগে লগে এটা লিংক অ'পেন হ'ব, সেই লিংকত আপোনালোকে ক্লিক কৰিব। তাতে ফৰ্মখন আহিব, তাতে যিখিনি আপোনালোকে দেখা পায়, যিখিনি আপোনালোকৰ পাৰ্চনেল ডাটা সেইখিনি দিবলৈ দিব। তাৰপিছত আপোনালোকে এক্সপিৰিয়েঞ্চ সুধিব, আপুনি কোনটো ডিপাৰ্টমেণ্টত এপ্লাই কৰিব খোজে সেইটো সুধিব, আপোনালোকে ধুনীয়াকৈ দি দিব। আৰু শেষত আপোনালোকৰ ৰিজিউমটো ইয়াতে দিব আৰু আপোনালোকে ধুনীয়াকৈ ৰিজিউমখিনি বনাই দি দিব পাৰে। আৰু এই গোটেইকেইটা পোষ্ট দেখি মই এটাই বুজিলোঁ যে এতিয়ালৈ যোনখিনি নন টেকনিকেল হয় তেওঁলোকৰ কাৰণে কোনো ধৰণৰ পোষ্ট ওলোৱা নাই। কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে, যিহেতু লাহেকৈ এতিয়া পোষ্ট ওলাইছে সেইকাৰণে ফাৰ্ষ্ট হৈছে ইঞ্জিনিয়াৰ লেভেলত। কাৰণ ইঞ্জিনিয়াৰখিনি হৈছে মেইন আমাৰ মানে কোম্পানীৰ মেইন, তেওঁলোকে এই কোম্পানীটো চলাব যিহেতু, মেচিনবিলাক তেওঁলোকে ইনষ্টলেশ্যন কৰিব যিহেতু, সেইকাৰণে মই ভাবোঁ ইঞ্জিনিয়াৰখিনি ফাৰ্ষ্ট তেওঁলোকে হায়াৰ কৰিছে। যোনখিনি টেকনিকেল লেভেলত, যোনখিনি ITI কৰি আছিলে, যোনখিনিয়ে টেকনিকেল লেভেলত পঢ়ি আছিলে, যোনখিনিয়ে BTech কৰি আছিলে, যোনখিনি ইঞ্জিনিয়াৰ কৰি কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে এইটো এটা ধুনীয়া সুবিধা হয়। যদি আপোনালোকে এইখিনি অৰ্হতালৈ বহি আছে তেনেহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে এপ্লাই কৰিব পাৰে। আৰু মই আপোনালোকক দি দিম কেনেকৈ ক'ত এপ্লাই কৰিব লাগিব। আৰু ইতিমধ্যে মই কৈয়ে দিছোঁ যে কেনেকৈ এপ্লাই কৰিব। যদি আপোনালোকৰ তাত এই ফটোখন নাই, মানে এডভাৰটাইজটো নাই, তেনেহ'লে আপোনালোকে মোক DM কৰিব ইনষ্টাগ্ৰামত, মই তাতে আপোনালোকক দি দিম, তাতে যে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকৰ কাৰণে বেলেগ এটা কুৱেশ্যন যে যদি এই ইঞ্জিনিয়াৰখিনিয়ে যদি এপ্লাই কৰিব পাৰে, বাকীখিনিৰ কাৰণে কেতিয়া পোষ্ট মুকলি হ'ব। মই ভাবোঁ আৰু 2-3 মাহৰ পিছত আমাৰ নন টেকনিকেল যোনখিনি হয় তেওঁলোকৰ কাৰণে পোষ্ট মুকলি হ'ব। আৰু শুনি ভাল লাগিছে, দেখিও ভাল লাগিছে যে অসমত মানে নতুন ষ্টাৰ্টআপ যোনটো হয় ন টাটা ছেমিকণ্ডাক্টৰ, সেইটো ধুনীয়াকৈ লাহেকৈ পোষ্ট ওলাইছে। আৰু মই ভাবোঁ আগন্তুক দিনত এই টাটা ছেমিকণ্ডাক্টৰে আমাৰ অসমৰ বহুতখিনি আগুৱাই লৈ যাব অসমক। আৰু যিহেতু এইটো ফাৰ্ষ্ট কোম্পানী হয়, তো তেনেহ'লে আপোনালোকে ধৈৰ্য ধৰক অলপ, সকলোৰে কাৰণে পোষ্ট ওলাব। আৰু আপোনালোকৰ যদি আপডেট লাগি থাকে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকক মই যেতিয়াই ভিডিঅ' দিওঁ আপোনালোকৰ ওচৰলৈ যায় আৰু আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে, যেনেকৈ এই 18টা পোষ্টত কেনেধৰণৰ মানুহে এপ্লাই কৰিব পাৰে, এইটোতো মই জনালোঁ যে ইঞ্জিনিয়াৰ লেভেলৰ যোনখিনি টেকনিকেল ITI কৰা লেভেলৰ হয়, যোনখিনি ডিপ্ল'মা কৰি থৈ দিছে অলৰেডি তেওঁলোকৰ কাৰণে হয়। যোনখিনি নন টেকনিকেল, যোনখিনি 12 পাছ কৰিছে, যোনখিনি ডিগ্ৰী এনে নৰ্মেলি কৰিছে তেওঁলোকৰ কাৰণে নহয়। কিন্তু মই ভাবোঁ যে তেওঁলোকেও প্ৰস্তুতি চলাই থাকক, কাৰণ নেক্সট এইখিনি লোৱাৰ পিছত নন টেকনিকেল লেভেলৰো ইণ্টাৰভিউ হ'ব আৰু পোষ্ট ওলাব। চ' আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদি আপোনালোকৰ আৰু কিবা জানিবলৈ থাকে তেনেহ'লে মোক DM কৰিব, নহ'লে মোক কমেণ্ট কৰিব, মই আপোনালোকৰ সকলোৰে কমেণ্টখিনি ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ, ধন্যবাদ। আৰু আহিছোঁ, আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ নতুন আপডেটবিলাক আপোনালোকৰ ওচৰলৈ যায়।